আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এটা ইম্পৰ্টেণ্ট খবৰ এটা লৈ আহিছোঁ আপোনালোকৰ বাবে, এটা দৰকাৰী আপডেট। আমাৰ আছু অৰ্থাৎ সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা ইউনিভাৰ্চিটি 2nd, 4th আৰু 6th ছেমিষ্টাৰৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত এক মন্তব্য আহি পৰিছে আৰু শিক্ষাবৰ্ষৰ ক্ষেত্ৰতো তেওঁলোকে এক মন্তব্য প্ৰকাশ কৰিছে। এখন স্মাৰক পত্ৰ মই আপোনালোক দেখাই আছোঁ। এখন স্মাৰক পত্ৰ পঢ়ি গোটেইখিনি চাওক। ইয়াতে লিখা আছে, শিক্ষাবৰ্ষ নষ্ট নোহোৱাকৈ আৰু ছাত্ৰ ছাত্ৰীক অতিৰিক্ত মানসিক চাপ নিদিয়াকৈ সংশ্লিষ্ট কৰ্তৃপক্ষই সিদ্ধান্ত গ্ৰহণ কৰক। আছু গুৱাহাটী 15 জুলাই যোৱাকালি প্ৰকাশ পাইছে, যোৱাকালি 15 জুলাই তাৰিখ। ইয়াতে লিখিছে, সমগ্ৰ বিশ্বৰ লগতে অসমতো কৰোনা মহামাৰীয়ে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱনত বিৰূপ প্ৰভাৱ পেলাইছে। বিদ্যায়তনিক ভৱিষ্যতক লৈ শিক্ষাৰ্থীসকলে মানসিক অস্থিৰতাৰ মাজেৰে দিন কটাইছে। তেনে প্ৰেক্ষাপটতে বিশ্ববিদ্যালয় অনুদান আয়োগে অৰ্থাৎ UGCয়ে ছেপ্টেম্বৰ মাহৰ ভিতৰত ভাৰতবৰ্ষৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ জাৰি কৰা নিৰ্দেশাৱলীয়ে অৱধাৰিতভাৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই সন্দৰ্ভত ছাত্ৰ সন্থা অত্যন্ত উদ্বিগ্ন। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে এক বিবৃতিত কয়, যিকোনো পাঠ্যক্ৰমত অধ্যয়নৰত চূড়ান্ত ষান্মাসিকৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত পৰিকল্পনাত কৰোনাই জুতি পেলোৱাটো ছাত্ৰ সন্থাই নিবিচাৰে। এই শিক্ষাৰ্থীসকলৰ এটা বহুমূলীয়া শিক্ষাবৰ্ষৰ ক্ষতি নোহোৱাকৈ তেওঁলোকক অনতিপলমে ডিগ্ৰী প্ৰদানৰ ব্যৱস্থা কৰিব লাগে। এই মুহূৰ্তত স্বাভাৱিক সময়ৰ দৰে পৰীক্ষাগৃহত পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰিকল্পনা ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্যৰ প্ৰতি ভাবুকিস্বৰূপ হ'ব। অনলাইন পৰীক্ষা অনুষ্ঠিত কৰিবলৈ অসমৰ গ্ৰাম্যাঞ্চল আৰু অধিকাংশ ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজনীয় আন্তঃগাঁথনি নাই। কৰোনাৰ বিভীষিকাৰ সময়ত এইসকল শিক্ষাৰ্থীক মানসিক চাপৰ পৰা ৰেহাই দি অনতিপলমে ডিগ্ৰী প্ৰদান কৰিব পৰাকৈ যাৱতীয় পদ্ধতি অৱলম্বন কৰিব লাগিব। মধ্যৱৰ্তী ষান্মাসিকৰ ক্ষেত্ৰতো ছাত্ৰ ছাত্ৰীসকলক অধিক সময় বিদ্যায়তনিক গতিবিধিৰ পৰা সম্পূৰ্ণ বিৰত ৰখাটো ইতিবাচক কথা নহয়। শৈক্ষিক কাম কাজ নিৰবিচ্ছিন্নভাৱে চলাই যাবলৈ শিক্ষানুষ্ঠানসমূহে পদক্ষেপ গ্ৰহণ কৰা উচিত। কিন্তু নিয়মীয়া পাঠদান কাৰ্যসূচী আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত ছাত্ৰ ছাত্ৰীসকলৰ সুস্থ স্বাস্থ্য নিশ্চিতকৰণৰ ব্যৱস্থা কৰিব লাগিব। শিক্ষাগুৰুসকলে ছাত্ৰ ছাত্ৰীৰ সুবিধা অনুসৰি অনলাইন আৰু অফলাইন উভয় পদ্ধতিৰে ঘৰতে এছাইনমেণ্ট, ছেমিনাৰ পেপাৰ আদিৰ চৰ্চা তথা প্ৰস্তুত কৰিবলৈ দিব পাৰে। এইসমূহ ষান্মাসিকৰ শিক্ষাৰ্থীৰ বাবে পৰিৱৰ্তিত পৰিস্থিতিত নিশ্চয় যথোপযুক্ত সিদ্ধান্ত গ্ৰহণৰ অৱকাশ থাকিব। সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনায় যে অসমৰ বিশ্ববিদ্যালয়সমূহে শিক্ষাৰ্থীসকলৰ ভৱিষ্যত পৰিকল্পনা তথা বহুমূলীয়া শিক্ষাবৰ্ষ নষ্ট নোহোৱা আৰু ছাত্ৰ ছাত্ৰীয়ে এই অতিমাৰীৰ ক্ষণত যাতে আন্তৰিক মানসিক চাপৰ সন্মুখীন নহয় তাৰ প্ৰতি দৃষ্টি ৰাখি সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। গতিকে এইখন প্ৰকাশ পাইছে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা মন্তব্য ছেমিষ্টাৰ পৰীক্ষাসমূহৰ সন্দৰ্ভত আৰু শিক্ষাবৰ্ষ কেনেকৈ ভাল কৰিব পাৰি। গতিকে এইটো খবৰ আপোনালোকক জনালোঁ। আপুনি যদি এই আপডেটটোৰ পৰা উপকৃত হ'ব পাৰিছে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু চেনেলটো যদি নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো দবাই দিয়ক এনেধৰণৰ ইম্পৰ্টেণ্ট আপডেটসমূহ পাই থাকিবৰ বাবে। ধন্যবাদ।